হরি নাম ভকতে পাবলৈ কীৰ্তন কৰিবলৈ ভকতৰ সময়ে নাই। গতিকে মই আপোনালোকক ফেমত ধৰি ক'ব বিচাৰিছোঁ, আপোনালোকে নাগাৰ নাম হিচাপে গাওক। ইয়াত কোনো বাৰে বাৰে সুৰ সময় ইয়াত নাগাৰ নাম বিনষ্ট নকৰিব আপোনালোকে, কাৰণ মানে বিৰক্তি লাগিছে আমাৰ। আমি একদম মানে বিশিষ্টা পাইছোঁ আমি, কাৰণ নাগাৰ নামত আপোনালোকৰ এটা ডেকা সুৰ আমি শুনিব নাপাওঁ। মাথা সুৰ শুনিবলৈ পাইছোঁ, ভূপেন হাজৰিকাৰ সুৰ শুনিলোঁ, মানে বেলেগৰ শুনিলোঁ, টকাৰী শুনিলোঁ, এইবিলাক আমি শুনিবলৈ পালোঁ। কিন্তু নাগাৰ নামৰ সুৰ আপোনালোকে শুনিবলৈও ইচ্ছা নকৰে, আপোনালোকে ল'বলৈও ইচ্ছা নকৰে। মাত্ৰ আপোনালোকে খামচা মাৰি ধৰিলে যে সেই ৰঘুবাইত এটা গীত গাই আপোনালোকে নাম আৰম্ভ কৰিব ধৰিলে। এই আপোনালোকে নৱগীতটো বাদ দিয়ক। কিছুমানে বৰ আৰম্ভ একেবাৰ গাহু মাৰি মোবাইলত এটা কথা কৈছে যে মই নাগাৰ নামৰ কোনো বেকৰণ নাই, নাগাৰ নাম ময়ে অনুষ্ঠান নাগাৰ নামত। আপোনালোকে জানে নাজানে এইবিলাক কথা কৈ আপোনালোকে পাৰোঁ মোবাইলত। গতিকে মই এতিয়া চাওঁ, মই আপোনালোকক ক'বলৈ বাধ্য হৈছোঁ যে মই এতিয়া যেতিয়া লোকগীত গাইছোঁ, চব পাঠকে লোকগীত গাই মোক অনুসৰণ কৰে। মই যেতিয়া নকৰি গীত গাই নাম গাইছোঁ, চব পাঠকে টকাৰী গীত গাই আৰম্ভ কৰি দিছোঁ। গতিকে আপোনালোকে এইবিলাক মূৰ্তিনা আপোনালোকে জীয়াই আছে। আপোনালোকে নাগাৰ নাম হিচাপে গাই যাওক। এই যেটাকৈ ভাল ধৰি আপোনালোকে মানে এইবিলাক কৰিব নালাগে। যেটা মাকে পুতাকক কৈছিল এই বাচ্চা ভাই জীৱন কাম কৰিব নোৱাৰিলে, তেতিয়া নোৱাৰি। মই থকা আছোঁ নহয়, মই থকা পোৱা এটা ভাল কাম এটা। গতিকে মই থকা দি হ'লেও আছোঁ আৰু। গতিকে থকা দি আপোনালোকে নাগাৰত দেখিছে মোক, আপোনালোকে নাগাৰ নাই এটা কাম। আৰু আপোনালোকক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ, নাগাৰ নামৰ যিটো সুৰ বহু অভিজ্ঞ ব্যক্তি আছে, মৰা নাই আজিও ব্যক্তি আছে। গতিকে তেখেতসকলৰ তাত মানে আপোনালোকে জানি ধৰি কিছুমান শিকি লওক। আৰু যদি আপোনালোকে নিশিকে তেতিয়া ক'ব যে নাগাৰ নাম হৈ নাথাকে। আপোনালোকে একো নাভাবিব যে নাগাৰ নাম ৰামচৰণ ভৰালিহে যায়, ৰামচৰণ ভৰালিহে তাহিতে বেলেগে নাম নাযায়। নহয়, মোতকৈ শিকিব লগা বস্তু বহুতৰো আছে। আপোনালোকে চাওক, পূজা কৰিব গ'লে পূৰা হিন্দুস্থানীয় বহু মুদ্ৰা আছে। যদি আপোনালোকে অলপ অনুমান কৰে, সত্যনাৰায়ণ পূজা কৰিবলৈ যোৱা বামুণটো যদি আপোনালোকে লক্ষ্য কৰে, তেওঁ প্ৰত্যেকটা মানে সেই মন্ত্ৰ উচ্চাৰণ কৰি তেখেতসকলে মুদ্ৰা ব্যৱহাৰ কৰে। আপোনালোকে এইটো কথা জানে নে নাজানে? আপোনালোকে নাজানে। আপোনালোকে কৈছে কি মূৰ্তি জনাৰ কথা নাই, নহয়, ভুল হৈছে আপোনালোকৰ। গতিকে আপোনালোকক মই সেৱা কৰি কৈছোঁ, নাগাৰ নাম হিচাপে গান মানে বেলেগৰ বাৰে বৰহণীয়া ভুল আনি পেলাই আপোনালোকে নাগাৰ নামৰ ভিতৰত সোমাই বিনষ্ট নকৰে। এইখিনি মই ক'ব লগা অনুৰোধ। যদি ভুল হৈছে মোক ক্ষমা কৰিব, আৰু যদি ভুল হোৱা নাই আপোনালোকে মানে নিজ বলে এই কথাখিনি মানাৰ চেষ্টা কৰক। তাতে কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু লগতে আৰু আপোনালোকক আমিও অনুৰোধ কৰিছোঁ, আপোনালোকে চাওক, আমি মানুহ এটা মানি আছোঁ, বাকী এটা মৰিলে, মৰিল। আমিও বোধহয় মৰিম বেছিদিন নাথাকোঁ। তথাপিও এটা বৰ ইচ্ছা হ'ল আমাৰো, বৰ মানে অনুৰোধ হ'ল এইটো, ইয়াৰে কেইখন মিটিং বাহিৰৰ আমি আৰু ঠিক নাই। তাৰে আগত নখাৰিলে মই গৈ যায়। গতিকে আমি এটা বাধ্য হৈছিলোঁ যে মৰাৰ আগমুহূৰ্তত সদৌ অসম নাগাৰা নাম সংঘৰ ঘৰটো চাই যাবৰ বৰ ইচ্ছা আছিল।
সেইটো আমাৰ মনৰ এটা কামনা আছিল আৰু সেই কামনা কৰি মই সম্পাদক ঘূৰি আমি পাঠক কিমান আছে যি 540জন পাঠক আছে প্ৰত্যেকৰে পৰা 1000কৈ টকা আমি মালিয়াকে দিবলৈ আমি আৰম্ভ কৰিছিলোঁ আৰু এই টেলিভিশ্যনত দিছেও। গতিকে আপোনালোকে যিবিলাক দিয়া নাই সেইবিলাকেও অতি সোনকালে এই 1000 টাকা দিলে আমাৰ 540 নাম্বাৰ দি 5,40,000 টাকা হ'ব আমাৰ। গতিকে এইখিনি আমি আৰম্ভ কৰিলে নিশ্চয় সংগঠিত হ'ব বুলি মই ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ আৰু সকলোকে এই 1000 টাকাটো দিবলৈ মই আপোনালোকক আমি অনুৰোধ কৰিছোঁ যাতে সোনকালে সভাপতি সম্পাদকৰ হাতত এই পইচাখিনি দিয়ে তাৰে কামনা কৰি সংঘৰ উন্নতি কামনা কৰি মই লগতে আপোনালোকৰো আজি এই সংকল্প দিৱসৰ কাৰ্যসূচীৰ মাজত সদৌ অসম নাগাৰাম সংঘৰ যিখন সংবিধান সেইখন চতুৰ্থবাৰৰ বাবে সংশোধনী কৰা হৈছে আমাৰ মাজত আহি পৰিছে। এই সংবিধানখন আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিবলৈ লৈছোঁ আৰু উন্মোচন কৰিব পুথিমাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ সম্পাদক প্ৰধান মাননীয় অক্ষয় ডেকাদেৱে। এয়া আমি ডেকাদেৱক মাইক্ৰফোন আগবঢ়াই দিছোঁ, তেখেতে কাৰ্যসূচীটো ৰূপায়ণ কৰক। ধন্যবাদ। সভাপতি মহোদয় আৰু সকলো বিদ্যাৰ্থীসকল দূৰ দূৰণিৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল মই আপোনালোকক পোনপ্ৰথমে আদৰণি জনাইছোঁ যে আপোনালোকে আহি পুথিমাৰী বাৰোৱাৰীৰ প্ৰভাতলীত যে আপোনালোকে সমবেত হয় আজি সংকল্প দিৱস উপলক্ষে আপোনালোকে যিটো কাৰ্যসূচী ইয়াত উল্লেখ কৰি আহিছে বা কৰি আছে এতিয়ালৈকে আৰু এইবিলাক যাতে আপোনালোকে সুকলমে কৰিব পাৰে তাৰ কাৰণে বহুত ইয়াৰ বজাৰত অলপ থাকি এতিয়া কথাসমূহ এনেকুৱা যে আপোনালোকৰ আজি ২৫ বাৰৰ বাবে সংবিধানখন সংশোধনী সাপেক্ষে যে আমি কিন্তু আপোনালোকে চবেই জানে এখন সংবিধান সভাটো অত্যন্ত প্ৰয়োজন। কিয় আমাৰ বিভিন্ন মানুহ বিভিন্ন মত বিভিন্ন গতিকে আমি যদি একতা বজাই ৰাখিব নোৱাৰোঁ সেই একতা বজাই ৰখাৰ মেইন হ'ল আমাৰ সংবিধানখন। কাৰণ আমাৰ বাবে চবেই জানে যে আমাৰ হাতৰ আঙুলিয়ে সমান নহয়। গতিকে এই কথাবোৰ এনেকুৱা যে আমি নিশ্চয় সংশোধনী কৰিছে বহুতো বুজি জানি ব্যক্তিসকলে কিমান বছৰত কি খুঁটিনাটি এই খুঁটিনাটিবোৰ তেখেতসকলে ভালকৈ জানি যায় যে আমাৰ এই নাগাৰাম সংঘ সমাজত কেনেকৈ এটা বছৰ গুচি কৰিব পাৰোঁ, কেনেকৈ উজ্জ্বলকৈ যাব পাৰোঁ, সেইটো সংবিধানৰ ইচ্ছা আছে। গতিকে মই সংবিধানখন পঢ়া নাই, মোবাইলতো যিয়ে নহওক সংবিধানৰ অনুষ্ঠিত এইটো যে আমাৰ সমাজখন আমাৰ যিটো নাগাৰাম সংঘৰ যিটো সমাজ সেই সমাজে এটা মূল কৰি থাকিব পাৰে আৰু ভৱিষ্যত উজ্জ্বল আনুষ্ঠানিকভাৱে মুকলি কৰিলে সংবিধানখন পঢ়ি শুনাব নেকি? কিমানটা আছে টকা সংবিধানখনত? কিমানটা পৰ্যায়ত আছে সংকল্প দিৱসত? কিমানটা টকা আছে? 17টা।
অনুচ্ছেদ নম্বৰ অনুসৰি আছে অনুচ্ছেদ নম্বৰ অনুসৰি লৈছে তাত লক্ষ্য উদ্দেশ্য সেইখিনি আছে কি কয় লক্ষ্য উদ্দেশ্য আছে হয় নাগা নাম কেনেকৈ পৰিৱেশন কৰিব লাগে তাৰ বিষয়ে আছে সাংগঠনিক যিখিনি আমাৰ জিলা আঞ্চলিক আপুনি ক'লেও ভাষণত কিছু কথা নতুনকৈ ক'ব লগা নাই এতিয়া আপোনালোকৰ পৰা উঠি অহা প্ৰজন্মই কি কি শিকিবলগীয়া আছে আৰু কি ল'ব লাগে কি ল'ব লাগে মানে জ্ঞান বুলি ক'ব লাগিব কি জ্ঞান ল'ব লাগে আৰু যিটো সংকল্পৰ উদ্দেশ্য মহৎ উদ্দেশ্য এই সংকল্পটোৰ যিটো জয়যাত্ৰা এই জয়যাত্ৰাটো আপুনি কি বুলি কয় জয়যাত্ৰাটো আগুৱাই থাকিব নে ইয়াতে সীমাবদ্ধ থাকিব এইটো কেতিয়াও সম্ভৱ নহয় হয় সীমাবদ্ধ কোনোদিন নাথাকে হয় মই মৰিলেও দিবলৈ ৰাতিয়ে হ'ব জন্মলৈ ওলাই থাকিব হয় মই যে আছোঁ এই পৃথিৱীত কলেও নাথাকিব গতিকে এই ধূলিপালা মধ্য এটা নিষেধ কৰিছিলোঁ গতিকে ইয়াত নতুন প্ৰজন্ম আহি আছে তেখেতসকলো সংকল্পটো পালিব বুলি মানুহৰ বিশ্বাস আৰু সংকল্প মানে আমাৰ সংকল্প মানে দৃঢ় প্ৰতিজ্ঞা সেইটো হ'লে দৃঢ় প্ৰতিজ্ঞা আমি 540জন আমাৰ মহিলা পাঠক বা পুৰুষ পাঠক আছে গতিকে তেখেতসকল যদি প্ৰত্যেকেই হাত জাগাৰে তেতিয়া নিশ্চয় আমাৰ সংঘটো পূৰ্ণ গতি পাব বুলি মই ভাবোঁ আৰু যদি তেখেতসকলে নিজৰ বুলি নাভাবে তেতিয়া মই সংঘটো মানে খন ধৰি নুঠিব আৰু সেই তাৰ আগতে মই ক'ব বিচাৰিছোঁ এই সংঘ মোৰ 1984 চনতে আমাৰ সৰ্বপ্ৰথম নাগাৰামত জন্ম হৈছিল আৰু আজিৰ সংঘটো সমাপ্তহে হৈ আছে বাকীখিনি হোৱা নাই যাই হওক মই ভাবোঁ নতুন প্ৰজন্মকে সকলোকে হাতযোৰ কৰি কৈছোঁ তেখেতসকলে যাতে নিজৰ মানে যিখিনি মাননীখিনি দি যাতে বাটটো ওলাই তাৰে কামনা কৰিছোঁ আৰু মই সৰ্বপ্ৰথম নাগাৰাম সংঘৰ উন্নতি কামনা কৰি মই আচলতে বৰ আনন্দিত হৈছোঁ আজি কিছু আহিছে যদিও কিছু অহা নাই তেখেতসকলৰ কিছুমান অসুবিধাও হ'ব পাৰে গতিকে মইতো দৃঢ় প্ৰতিজ্ঞা কৰিছোঁ মই মোৰ যিকেইজন ছাত্ৰ তেনেকৈ দিবও লাগে এহেজাৰকৈ টকা মই যিমান মোৰ ছাত্ৰ আছে ময়ে নিজে দিম বুলি কৈছোঁ যে মই 1000 টকাটো হাতৰ হৈ দিম আপোনালোকে হাতে নিদিবকা আৰু সংঘটো পায় এনেকুৱা এটা মই প্ৰতিজ্ঞা কৰিছোঁ নৱনিৰ্মিত যিটো ভৱন আপোনালোকে যিটো